ৰঞ্জন শৰ্মাক গ্ৰেপ্তাৰ কৰক। তদন্ত আনিব নোৱাৰা মুখ্যমন্ত্ৰী মদন হেৰালি খাই লাভ বন্ধ কৰক। Go back, go back. Go back, go back. Go back, go back. Go back, go back. আমাৰ সংগ্ৰাম চলিছে। ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালি খেলা লাভ বন্ধ কৰক। ৰমেশ চন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰক। ৰমেশ চন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰক। আমাৰ দাবী ইনকাম জিন্দাবাদ। ৰনুজ পেগু হাই ৰনুজ পেগু হাই শিক্ষামন্ত্ৰী ৰনুজ পেগু go back. সেৱা অধ্যক্ষ হাই সেৱা অধ্যক্ষ ৰমেশ চন্দ্ৰ হাই ৰঞ্জন শৰ্মাক গ্ৰেপ্তাৰ কৰক। ইনকাম জিন্দাবাদ। আমাৰ সংগ্ৰাম চলিছে। আমাৰ দাবী জিন্দাবাদ। আমাৰ সংগ্ৰাম চলিছে। ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালি খেলা লাভ বন্ধ কৰক। ৰমেশ চন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰক। আমাৰ দাবী ইনকাম জিন্দাবাদ। ৰনুজ পেগু হাই শিক্ষামন্ত্ৰী ৰনুজ পেগু go back. সেৱা অধ্যক্ষ হাই সেৱা অধ্যক্ষ ৰমেশ চন্দ্ৰ হাই ৰঞ্জন শৰ্মাক গ্ৰেপ্তাৰ কৰক। ইনকাম জিন্দাবাদ। আমাৰ সংগ্ৰাম চলিছে। আমাৰ দাবী ৰঞ্জন শৰ্মাক গ্ৰেপ্তাৰ কৰক। ইনকাম জিন্দাবাদ। আমাৰ সংগ্ৰাম চলিছে। নামৰূপ সোণাৰী তিনিআলিত অসমৰ শিক্ষামন্ত্ৰী ৰনুজ পেগু, সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক আমি ফাঁচীঘাটত ওলোমাইছোঁ। আমাৰ কথা হ'ল যে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে। বিগত 16 চনৰ পৰা আচলতে তেওঁলোকে সেৱাই মাত্ৰ এটা পৰীক্ষা অনুষ্ঠিত কৰি আহিছে, সেইটো হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু সেই হাইস্কুল শিক্ষান্ত পৰীক্ষা কিন্তু আজিলৈকে তেওঁলোকে নিয়াৰিকৈ পাতিব নোৱাৰিলে। আৰু আটাইতকৈ লাজৰ কথা হ'ল যে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে তেওঁ যেনেধৰণে প্ৰতিজ্ঞা দিব লাগিছিল, তেওঁ আচলতে ছাত্ৰ ছাত্ৰী হৈ যেনেদৰে এটা সময়ত নিজে আচলতে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ অহা এজন শিক্ষামন্ত্ৰী, গতিকে তেখেতে যিধৰণে আচলতে গুৰুত্ব সহকাৰে লৈ আচলতে কাম কৰিব লাগিছিল বা তেওঁ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে। তেওঁ নিজে প্ৰকাশ কৰিছে যে হয় এইটো বিফল ছাকচেছ হোৱা নাই তেখেতে, কিন্তু তেনেধৰণে আচলতে কথা কৈ আচলতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাটো আচলতে বন্ধ কৰিব লাগিব। আৰু আমাৰ কথা হ'ল যে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ কাৰণে অনাগত দিনত ভৱিষ্যতে যেনেকৈ মাত মাতি আহিছে, ভৱিষ্যতেও মাত মাতি যাব। আৰু আচলতে আমাৰ প্ৰথম কথা হ'ল যে এজন অপদাৰ্থ শিক্ষামন্ত্ৰী আৰু এজন
অপদাৰ্থ অধ্যক্ষ 2016 চনতে তেখেতে অৱসৰপ্ৰাপ্ত হৈছিল সেৱাৰ অধ্যক্ষ পদৰ পৰা কিন্তু আচলতে তেওঁ আজি পৰ্যন্ত সেৱাৰ কেনেকৈ আচলতে অধ্যক্ষ হৈ আছে এইটো আচলতে এটা ৰহস্যৰ কথা আৰু ইয়াত এটা আচলতে আমি লক্ষ্য কৰিছোঁ বা আমি এটা গম পাইছোঁ যে আচলতে যিবোৰ প্ৰাইভেটাইজেশ্যন যিবোৰ স্কুল আছে সেই স্কুলবোৰত প্ৰায় সংখ্যকেই ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্ন পেপাৰসমূহ পাইছে গতিকে ইয়াত আমি সন্দেহ প্ৰকাশ কৰিছোঁ বা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই সকলৰ ক্ষেত্ৰত আচলতে এটা ব্যাগুম আচলতে কেলেংকাৰী হ'ব ধৰিছে এই প্ৰিন্সিপালসকল যিসকল প্ৰাইভেট স্কুলৰ প্ৰিন্সিপাল আছে এই প্ৰাইভেট স্কুলৰ প্ৰিন্সিপালসকলৰ সৈতে সেৱাৰ অধ্যক্ষ আৰু তেওঁলোকৰ লগত মিলি আচলতে এটা ব্যাগুম কেলেংকাৰী হৈছে আৰু আটাইতকৈ লাজৰ কথা আচলতে আজি পৰ্যন্ত সেৱাৰ অধ্যক্ষ আৰু যিজন এক্সামিনেশ্যন কণ্ট্ৰলাৰ নয়নজ্যোতি শৰ্মা এইসকলক কিন্তু আজিলৈকে তদন্তৰ আওতালৈ আচলতে আনিব পৰা নাই আৰু শিক্ষামন্ত্ৰী এই অপদাৰ্থ শিক্ষামন্ত্ৰীয়ে তেওঁ একো এটা এইটো বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীক নুসুধাকৈ আচলতে কোনো এটা ধৰণৰ প্ৰশ্ন বা কোনো এটা তদন্ত দিব পৰা নাই গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ আমাৰ এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি এই সম্পূৰ্ণ বিষয়টো আচলতে এটা CBI তদন্ত হ'ব লাগে আৰু অনাগত দিনত যদি তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এনেদৰে হেতালি খেলা বন্ধ নকৰে তেনেদৰে ছাত্ৰ সন্থাই কিন্তু ইয়াতকৈ আৰু জংগী কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম আচলতে অসম চৰকাৰ আচলতে এটা কথা ক'ব লাগিব যে তেওঁলোকে আচলতে প্ৰতিটো সময়তে যি শূন্য সহনশীলতাৰ কথা কয় আচলতে সেই শূন্য সহনশীলতা আচলতে এয়া জ্বলন্ত নিদৰ্শন কাৰণ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ আচলতে ভৱিষ্যতলৈ হেতালি কৰা তেওঁলোকৰ অধিকাৰ নাই আচলতে যিগৰাকী আচলতে তেওঁলোকে নেতৃত্ব দিছিলে যে সেৱাৰ অধ্যক্ষৰ দায়িত্ব দিছিলে আচলতে ৰমেশ চন্দ্ৰ জৈন আচলতে তেওঁলোকৰ আচলতে যি অকৰ্মণ্যতাৰ বাবে আচলতে সেই পৰীক্ষাত যি খেলি মেলি হৈছে তাৰ বাবে কিন্তু তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ পৰীক্ষাৰ বাবে যি দুখ আচলতে সেই দুখাৰোপ তেওঁলোকক পূৰণ পৰিৱৰ্তে তেওঁলোকে কিন্তু আচলতে পাৰ্টিত ঘূৰি ফুৰিছে আচলতে আমি দেখিবলৈ পাওঁ যে যেতিয়া আচলতে ৰাজনীতিক নেতাবিলাকৰ আচলতে যি দম্ভালিমৰা মন্তব্য কিন্তু এতিয়া যি আচলতে কেলেংকাৰী সংঘটিত হৈছে এই ক্ষেত্ৰত কিন্তু আমি তেওঁলোকৰ কোনো ধৰণৰ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নাই বৰঞ্চ আচলতে তেওঁলোকে বোকা চুতীয়া ৰাজনীতিহে তেওঁলোকে আমি কৰিবলৈ দেখা পাইছোঁ আচলতে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ সৈতে অনাগত দিনতো মাত মাতি আহিছে আৰু মাত মাতি যাব কাৰণ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা অবিহনে আচলতে অসম কোনো উন্নতি নহয় সেই গতিকে আমি ছাত্ৰ সন্থাই সেৱা কৰ্তৃপক্ষ আৰু অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে অনাগত ভৱিষ্যত দিনত যাতে এনেধৰণৰ কোনো কেলেংকাৰী